ফ্ৰেন্ডছ, কি খবৰ সকলোৰে? মই ৰক্তিমাই আপোনালোকৰ মাজলৈ পুনৰবাৰ এটি নতুন ভিডিঅ'ৰ সৈতে আহিছোঁ। আজি আমি এটি বিশেষ ঠাইলৈ যাবলৈ ৰেডি হৈ আহিছোঁ। ক'লৈ যাওঁ, কি কৰোঁ সকলোবোৰ দেখাই যাওঁ। ভিডিঅ'টো শেষলৈকে চালে গম পাব আমি ক'লৈ যাম। ঠিক আছে, এতিয়া ভিডিঅ'টো চাই যাওঁ। আমি মাৰ ঘৰৰ পৰা এয়া ৰাস্তাৰে গৈ আছোঁ। ফাইনেলি আমি পালোহি প্ৰগতি কৃষি ফাৰ্ম। বৰ সুন্দৰ পৰিপাটিকৈ ৰখা এখন কৃষি ফাৰ্ম। ইয়াৰ স্বত্বাধিকাৰী খুৰাজনে বৰ ধুনীয়া চাফ চিকুণভাৱে ৰাখিছে ফাৰ্মখন। ইয়াত বহুতো খেতি কৰা হৈছে, পশুপালন কৰা হৈছে। কি কিনো খেতি কৰা হৈছে সকলোবোৰ চাওঁ, ব'লকচোন ভিডিঅ'টো। এয়া আমি ফাৰ্মৰ ভিতৰলৈ সোমাই আহিছোঁ। চাওকচোন, ৰাস্তাৰ দুয়োকাষে কি সুন্দৰকৈ শাৰী শাৰীকৈ নাৰিকল আৰু তামোলৰ গছ লগাইছে। তামোলৰ গছবিলাকত এয়া জালুকৰ গছ লগাইছে। ইমান সুন্দৰ লাগে দেখিবলৈ। এইখন তামোল আৰু কলৰ বাগিচা। খুব পৰিপাটিকৈ ৰাখিছে আৰু শাৰী শাৰীকৈ ৰোৱাৰ বাবে বেছি ধুনীয়া লাগিছে দেখিবলৈ। এইটো চাওকচোন, বহুত ডাঙৰ পুখুৰী। জানিব পৰা মতে ইয়াত বিভিন্ন প্ৰকাৰৰ মাছ পুহিছে তেওঁলোকে। ইয়াৰ লগতে আৰু এটা ভিতৰত পুখুৰী আছে, দেখাই যাম, চাই যাওকচোন ভিডিঅ'টো। এইটো তেওঁলোকৰ ঘৰলৈ সোমাই অহা ৰাস্তাটোৰ দুয়োকাষে নাৰিকল গছ আৰু কিবা জোপোহা গছ নতুনকৈ লগাইছে। ডাঙৰ হ'লে আৰু বেছি ভাল লাগিব। ফাৰ্মলৈ আহিলে আপোনালোকৰ এখন পাৰ্কলৈ অহা নিচিনা অনুভৱ হ'ব। এয়া মেইন গেটেদি তেওঁলোকৰ ঘৰলৈ সোমাই গৈছোঁ আৰু গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। লগতে এয়া গৰু গোহালি। চাওকচোন, গোহালিটো একদম মানুহ থকা ঘৰৰ নিচিনাই সুন্দৰ, চাফ চিকুণ। চাৰিওফালে গছ গছনি আছে যদিও তেওঁলোকে ইমান যে পৰিষ্কাৰ কৰি ৰাখিছে নহয়, দেখিলা পাতো ক'তো পৰি ৰখা। এইখনে আমি আহি থকা প্ৰগতি পাৰ্কখন। বৰ সুন্দৰ সুন্দৰকৈ গছবোৰ কলম কৰি ৰাখিছে। এইজোপা ফুল গছ হয়, বহুত সুন্দৰ। এজোপা আমেৰিকান পাইন গছ। আপোনালোকে যদি কোনোবা ইচ্ছা কৰে ফাৰ্মখনলৈ আহিব পাৰে। সঁচাকৈ খুব সুন্দৰ পৰিৱেশ, খুব সুন্দৰ পৰিপাটি, চবফালে পৰিষ্কাৰ। বিভিন্ন ধৰণৰ গছ গছনিৰে ভৰপূৰ এখন ফাৰ্ম হয়। ইয়াৰ দৃশ্যসমূহ উপভোগ কৰিলে আহি আপোনালোকৰ নিজৰে মনটো ভাল লাগিব। এয়া তেওঁলোকৰ ঘৰৰ সন্মুখৰ পৰিৱেশ।
এইটো অন্য এটা পুখুৰী তেওঁলোকৰ ঘৰৰ কাষতে লাগি আছে পকাৰে বনাই দিছে লগতে এখন বাঁহৰ দলং ইপাৰৰ পৰা সিপাৰলৈ যাব পাৰি এই দলঙেৰে লগতে ইয়াত ফটোশ্বুট কৰিবৰ বাবে তেওঁলোকে খুব সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে সঁচাই অতি মনোমোহা পৰিৱেশ আমাৰ মমনেও দলঙত উঠিবলৈ অলপ উৎপাত লগালে সেইবাবে তাইকো অলপ দলঙতে উঠালো তাই খুব ফূৰ্তি পাইছে আজি ইয়ালৈ আহি এইটো গ্ৰীণ হাউচ ইয়াত ফুলবিলাক পচাই ৰাখিছে ভঁৰাল মমন উঠি গৈছে ভঁৰালৰ ওপৰত আৰু উঠিবলৈ লাগে তাইক বহা অকণমান লৈ যা অকণমান এইটো খুৰাহঁতৰ ঘৰ চবফালে ফুলে ফুল এইকেইজোপা এন্থৰিয়াম ৰেড কালাৰ ফুলি আছে ইমান সুন্দৰ লাগিছে দেখিবলৈ এই বৰ্ডখনলৈ মন কৰকচোন কি সুন্দৰ বাণী লিখা আছে সঁচাই বাগিচা পাতিলে মনবোৰ মানুহৰ খুব ভাল লাগে লগতে এখন ভগৱান ঈশ্বৰ গড আল্লাহক সেৱা কৰিবলৈ প্ৰকৃতিপ্ৰেমী হ'বলৈ শিকক সঁচাই প্ৰকৃতিপ্ৰেমী হ'লে ভগৱান আৰু ঈশ্বৰক সেৱা কৰাৰ দৰে হয় নহয় জানো এইখন ব্ৰইলাৰ ফাৰ্ম লগতে ইয়াত গাহৰি ফাৰ্মো আছিল কিন্তু আমি তালৈ যোৱা নহ'ল এয়া আমি চবফালে ফুৰি মেলি ভাল লাগিলে বৰ ধুনীয়া সঁচাই একদম মনোমোহা কাৰোবাৰ যদি ইচ্ছা হয় এই ফাৰ্মখনলৈ আহিব পাৰে আৰু সকলোবোৰ দৃশ্য উপভোগ কৰিব পাৰিব খুব ধুনীয়া এতিয়া আমি ফুৰি মেলি আজৰি হৈ এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ভাবিছোঁ এয়া ওচৰতে আমাৰ বৌদ্ধ বিহাৰ আছে এই বিহাৰখনো এবাৰ চাই যাওঁ বুলি ভাবিছোঁ বলকচোন যাওঁ গৈ থাকোঁ আমি এয়া মই ঘৰলৈ গৈ আছোঁ এয়া পেহী বহি মোবাইলত কিবা ফটো চাইছে চাগে বহিছে এতিয়া আমি চলাপথাৰ শ্যামগাঁৱৰ বৌদ্ধ বিহাৰলৈ গৈ আছোঁ যিখন বৰ্তমান আদৰ্শ গাঁও আৰু প্ৰদূষণমুক্ত গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈছে বলকচোন গৈ থাকোঁ আমি ফাইনেলি আমি পালোহি চলাপথাৰ বৌদ্ধ বিহাৰ আৰু সাংস্কৃতিক কেন্দ্ৰ আৰু বিহাৰখনৰ চাৰিওফালৰ দৃশ্যসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম
এয়া আমি বিহাৰৰ মূল প্ৰৱেশদ্বাৰেদি সোমাই যাম। এয়া বিহাৰ, বহুত ডাঙৰ বিহাৰ। ইয়াতে তেওঁলোকে পূজা অৰ্চনা কৰে। খুব সুন্দৰ পৰিৱেশ। লগতে এয়া পুখুৰী, তাতে বুদ্ধদেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। এয়া চাওকচোন, বুদ্ধদেৱে তেওঁৰ শিষ্যসকলক ধৰ্মৰ জ্ঞান দি থকাৰ আৰ্হিত প্ৰতিমূৰ্তি স্থাপন কৰিছে। কি সুন্দৰ লাগিছে দেখিবলৈ। ইয়াত বুদ্ধদেৱৰ অষ্টমাৰ্গৰ বিষয়ে অংকন কৰা হৈছে। নমো কৰিছা? এয়া মেডিটেশ্যন গৃহ। লগতে ইয়াত বুদ্ধদেৱৰ মূৰ্তি তেওঁলোকে স্থাপন কৰিছে। মেডিটেশ্যনৰ বাবে যিহেতু একদম ঠাণ্ডা ঠাইৰ প্ৰয়োজন হয়, সেইবাবে এই গৃহটো তেওঁলোকে প্ৰস্তুত কৰিছে। আজি আপোনালোকে বিহাৰ আৰু প্ৰগতি কৃষি ফাৰ্মৰ দৃশ্যসমূহ উপভোগ কৰি নিশ্চয় ভাল পালে। যদি ভাল পালে মোক প্লিজ কমেণ্টত জনাব দেই। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে মোক প্লিজ লাইক কৰিব আৰু মোক ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ আহিছোঁ। মই ৰক্তিমাই আপোনালোক সকলোকে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ঠিক আছে, আজিলৈ আহিছোঁ। বাই বাই।